घिन्तङ मादल बजाऊ आऊ हामी मिली गरौँ रमाइलो। বন্ধুসকল মই আহি আছিলোঁ এতিয়া বেংগলোৰৰ পৰা মই যাক নিব আহিছিলোঁ লগ পালোঁ হাই বুলি কৈ দিয়া এবাৰ আহি পালে আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হেল্ল' বন্ধুসকল, আজি আকৌ আহিলোঁ বেংগলোৰ কোৰমাংলা বুলি কয় আৰু ইয়াৰ পৰা এতিয়া মই যাব লাগিব আকৌ মেজেষ্টিক আৰু কিয় গৈ আছোঁ মই আপোনালোকক ক'ম বাৰু নিশ্চয়। এডোখৰ হৈছে ইলেক্ট্ৰনিক চিটি। বমচন্দ্ৰ আৰু ইয়াৰ পৰা আমি এতিয়া যাম আকৌ বেংগলোৰ। কোন আহি আছিলে দেখাম আৰু মোৰ লগত এটা মোৰ ভাইটি আছে। হেল্ল' তো লগত দীপেন আছে। আমি গৈ আছোঁ বেংগলোৰ কিবা কি আছিলে জেগাৰ নাম চিল্কপোৰ্ট। তাৰ পৰা যাম আমি আৰু দেৱাৰ বিষ্ণুআলি, তাৰ পৰা আৰু মাৰ্কালি যাম। বৰ্তমান অলপ লেট হ'ব, ৰাতি হ'ব গেৰেণ্টি নাই। বন্ধুসকল এতিয়া ৰাতি হৈ গ'ল আৰু কাইলৈ মৰ্ণিংহে লগ পাম। তো কাইলৈ আমি ভালকৈ আপোনালোকক দেখাই আছোঁ। হেল্ল' গুড মৰ্ণিং বন্ধুসকল, আৰু আমি যোৱাকালি লগ পালোঁ কিন্তু এতিয়াহে আপোনালোকক দেখাই। হেল্ল' বন্ধুসকল, আহি আছোঁ এতিয়া বৰ্তমান ৰুমলৈ গৈ আছোঁ। আমি কৈ দিয়া আহি পালোঁ বুলি আহি পালোঁ বুলি মই গৈ আছিলোঁ বেংগলোৰ আৰু বেংগলোৰৰ পৰা কাক আনিব কৈ আছিলোঁ আৰু বৰ্তমান আহি পাইছে হিমা। হেল্ল' বন্ধুসকল, মই আহি আছিলোঁ এতিয়া বেংগলোৰৰ পৰা মই যাক নিব আহিছিলোঁ লগ পালোঁ আৰু মোৰ লগত আছে এতিয়া হিমা। হাই বুলি কৈ দিয়া এবাৰ আহি পালে। চলো বহুত দূৰ জানা। दिनको माया मोह मरेपछि को घिन्तङ मादल बजाऊ आऊ हामी मिली गरौँ रमाइलो। हे कान्छी मना नदुखाऊ मुसुक हाँसी छेउमा घिन्तङ मादल बजाऊ आऊ हामी मिली गरौँ रमाइलो। ঘিন্তং মাদল বজাও আও আমি মিলি। এখন হাতীপলি আৰু ইয়াৰ পৰাই আমি যাব লাগিব আকৌ উৰণপলি। কয় হাতীপলি বুলি। আৰু ইয়াৰ পৰা মোৰ আগে গৈ আছে ভাইটি আৰু মোৰ দাদা এজন গৈ আছে, মোৰ লগত আছে হিমা আৰু মই। যোৱাকালিৰ পৰা আমি গৈ আছোঁ, আমি এজনক কাৰোবাক লগ কৰিব আহি আছোঁ আৰু মোৰ লগত আছে এতিয়া বৰ্তমান হিমা। এইফালে চাই দিয়া একবাৰ হেল্ল' কৈ দিয়া। আৰু মোৰ লগত আছে মোৰ ভাইটি দীপেন। তো আমি আহি লগ পালোঁ আৰু এতিয়া বৰ্তমান ৰুমত গৈ আছোঁ। বৰ্তমান আহি পাই গ'লোঁ হুচুৰ।
পামগৈ আৰু ডাইৰেক্ট থালি। আমি বৰ্তমান থালিলৈকে পাবগৈ নালাগে। এই দুজনে হৈছে মোৰ ভাইটি। তো এইকেইটাই হৈছে মোৰ ভাইটি আৰু এজন দাদা আছে। পাই গ'লোঁ আৰু বেছি দূৰ নাই। বৰ্তমান আমি কৰ্ণৰত আছোঁ। কৰ্ণৰৰ পৰা বাছ আৰু 1 কিলোমিটাৰ ৰাস্তা। গৈ পাই গ'লোঁ আৰু বিন্দাছ। বৰ্তমান এতিয়া আমি আছোঁ উৰণপল্লী আৰু এইডোখৰ আমাৰ জেগা হয়। তো পাই গ'লোহি। এইডোখৰে হৈছে উৰণপল্লী। আহি পাই গ'লোঁ ৰুম আৰু এতিয়া মোৰ লগত আছে হিমা। তো আজিলৈ ইমানেই ভিডিঅ'। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব।